সaikia আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ নাৰীশক্তি প্ৰণায়াম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰক। আগলৈ যদি যোগৰ ভিডিঅ' চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। নাৰীশক্তি প্ৰণায়াম অভ্যাস কৰিবলৈ যিকোনো সহজ আসনত বহি ল'ব। বাওঁ হাতত জ্ঞান মুদ্ৰা আৰু সোঁ হাতত প্ৰণৱ মুদ্ৰা লৈ ল'ব লাগিব। প্ৰণৱ মুদ্ৰা হৈছে তৰ্জনী আৰু মধ্যমা আঙুলি ভাঁজ হৈ থাকিব। বুঢ়া অনামিকা আৰু কনিষ্ঠ আঙুলি মেল খাই থাকিব। এইটো হৈছে প্ৰণৱ মুদ্ৰা। সোঁ হাতৰ বুঢ়া আঙুলিয়ে সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে লাহে লাহে দীঘল শ্বাস এৰিব। পুনৰ বাওঁ নাকেৰে লাহে লাহে দীঘল উশাহ লৈ সোঁ নাকেৰে দীঘল শ্বাস এৰি পুনৰ সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে লাহে লাহে পুনৰ শ্বাস এৰিব। নাড়ীশুদ্ধি অভ্যাস শেষ কৰোঁতে সদায় বাওঁ নাকেৰেহে কৰিব লাগে। এই ক্ৰিয়াৰ অভ্যাস প্ৰায় 10 মিনিট সময় কৰিব লাগে। এতিয়া শুনক ইয়াৰ উপকাৰিতা। এই প্ৰণায়ামৰ অভ্যাসে দেহৰ সকলো শিৰা উপশিৰা আদিৰ কাৰ্যক্ষমতা বৃদ্ধি হয় বাবে সকলো ৰোগ নিৰাময় হয়। উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ ৰোগীৰ বাবেও উপকাৰী।